সদস্য শ্রী অমিত বড়দেবে। ভালো লাগছে। আচ্ছা বলে ঠিক আছে তো এখানে হাত চাপড়ে গেল না এইটো কাৰণে মোৰ কাৰণে নহয় ৰাতি উঠিনে টুপনি লাগছি যে আৰু যদি মহৰ কামত দিলে কি দিলো পাৰিছো নেকি মাৰবা খবৰ দিছো নে অলপ মালগিলা আহিছে হয় না কাৰণ কি জানে আঢ়ৈ বছৰ ঘৰতে কৰোণা বেমাৰ কাৰণে ঘৰত বহি আছো যে মায়ে ভাত বনাই তাকে মাৰিছে কাৰণে অলপ পেট গিলা ওলাইছে আচ্ছা যে নহওক ইমান ভাল লাগছে বহুত দিনৰ মনত আৰু মোৰ নিজৰ জাগা ৰাণী বুলি ক'লে মই প্ৰথম অনুষ্ঠান বেলেগতে মই কৰিছোঁ আমাৰ বন্ধু আছে ভাইটি আৰু মোৰ লগত আছে আমাৰ বিশ্বৰভা আমাৰ শ্যামকা গোটেই এইখিনি জাগাতে মই ডাঙৰ দীঘল হোৱা মাত্ৰ বিয়াখন ইয়াত পাতিলে তাতহে বিয়াখন পাতিছোঁ কইনা এতিয়া চাবাই আহিছিলোঁ মই কিন্তু বেয়াও লাগে ক'ব কাৰণে কম নাই কি নকম নাই বেয়া লাগে কইনা চাবাই সেইখিনি মাককে চাই আহিছিলোঁ মই ইয়াতে একদম ভালে দেখা পায় একদম ছোৱালী বুলি তামাম চুকুটি মাৰি আছিলোঁ লাষ্টত গম পালে সেইটো ছোৱালী নহয় মায়াকহে কাৰণে মাকে সেইটো ভূতাটো সৰুকৈ লৈছিল ছোৱালী বুলি চুকুটি মাৰি আছিলোঁ লাষ্টত হ'ব লগা চুচুৰ পৰা মই একদম বেয়া জেগাত মাৰিছি কিবা যে বাচি গৈছোঁ আৰু এই আগত আইতাক নাচাকে ফপ হাঁহি আছে হাঁহি দাবি গৈছিল আছে কি হাঁহিছিলে কাঞ্চি ঘূৰিব নোৱাৰি একদম দাঁতৰ তাত একদম বেলচা নিচিনা দাঁত একবাৰ চুবা খালি এখন গাল গুচি যাব আচ্ছা যিয়ে নহওক আইতাবিলাকৰ কথা এটা মনত পৰিছে যে আগৰ আইতা আৰু এতিয়াৰ এটা বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতাসকল ইমান ধুনীয়াকৈ আইনামবিলাক আছে যিবিলাক আইনাম গায় দেই ধুনীয়াকৈ কৈছে পাল্লা চাল্লা মাৰা নাছিল আজিকালি আমাৰ আইতাসকল কি কৰে জানে যেতিয়া চান্স পালেতো বিউটি পাৰ্লাৰতো যায় চকুবিলাক চিধা কৰি লৈ আহে পুৰা কিবা থ্ৰেডিং নে মিটিং কৰা বুলি কয় বিউটি পাৰ্লাৰ যাব জানে ব্লেক মাৰি হ'লে চিধা কৰি লৈ আচ্ছা আইতাসকল কি কৰে জানে যেতিয়া নেকি আজিকালি বেলেগৰ ঘৰত নাম গাব যায় নাম গাই থকা অৱস্থাত যদি খৰাহি বেলেগত যদি আপেল আঙুৰ কলবিলাক দেখা পায় মা কচোন থাপৰি স্পীড চাপি যিমান শক্তি আছে সিমান মাৰে আপেল আঙুৰ কল বেছি দেখা পালে দে আৰু যেতিয়া আপেল আঙুৰ নাই কেনেকৈ মাৰি গম পাইছে নে পাপিষ্ট মালিক পেট পচা ফেনা লাগা মান নাই মাৰা ডাঙৰ বেমাৰ হ'ব ইয়াৰ টিবি বেমাৰ নহয় ইয়াৰ ৰিডু বেমাৰ হ'ব ইয়াৰ পেট পচা খাৱাত বেছি নচৰ আচ্ছা যেনক এনেকৈ চলি আছোঁ হয় নে নহয় আচ্ছা জানো ভাল খবৰ বিশেষকৈ চেংৰা হ'বৰ কাৰণে ছোৱালীজনী আছোঁ মাতি দিমনে নাই দমৰাকেইটা গ'লেই নৰা হাল্লা ভালে আছা এইবাৰ হাতৰ চাপৰি গ'লে সকলো চেংৰা বুলি ফালে যেনেকৈ মাৰছি যেনিবা চাটাহে মাৰছি আৰু সুবিধা লৈয়ে থাকে মাৰবা দিলে বেছি ভাল পায় কিছুমানে মাইকীটো ওচৰত চাটা মাৰবা নোৱাৰে যে সুবিধাতে পৰা মাৰি দিয়ে এনেকৈ একচুৱেলি থাপৰি সদায় 3 বাৰ মাৰিব লাগে চেংৰা গিলা চান্স পালে যেতিয়া চাটা ওচৰত থাকবা টপ মাৰি আচ্ছা যে নহওক এই আমাৰ মঞ্চত ভাৱনা ঠাকুৰী একেলগে হাতৰ চাপৰি একেলগে নমস্কাৰ কি খবৰ আপোনালোকৰ কথা কিন্তু কবি মানুহটো চিধা কৰি লৈ স্পীকাৰটো মানুহটো যেনেকৈ আগবাঢ়ি দিছি তলত কৰিবহি বেয়াও লাগে চিংগৰি চুলি দিয়ে বাটামতো লাগি ট্ৰাইবেল মানুহ চিধা চাধা কচোন বাৰু যিয়ে নহওক মই তেতিয়াৰ পৰা তাতে বহি তোক চাই আছো তই কি বকি আছা তে কচোন ওচৰত নাহিলে আকৌ পিছত দে ওচৰতে আহিছো দে এইখিনিতে আমি এই সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ আমাৰ কমেডি কিং বিপুল ৰাভাৰ সংগী থাপনা ঠাকুৰীয়াক সম্বৰ্ধনা জনাব আমাৰ বিহু কমিটিৰ সভাপতি শ্ৰী ললিত চন্দ্ৰ বৰদেৱে অকণমান বিশ্ৰাম দিছোঁ এই সম্বৰ্ধনা জনাইছে আমাৰ সভাপতি এই ললিত কাকাৰ হাঁহি নাচাই বৰদেৱে মা যেনিবা মংগলসূত্ৰহে পিন্ধাইছোঁ তাকাও খতৰা বস্তু নহয় ঘৰত পাবো মছলা বৌয়ে দিবই ঐ বৌ যদি বৌ ওচৰত আছে ভাত নিদিবি তাক কাকা গাইছে লুলিত কাকাক ভাত নিদিবি তাৰ কি হাঁহি নাচাই কি দাঁতৰ ফাঁকেদি থু ওলাইছে আৰু কি ক'ব লাগিছে কচোন
তোৰ কাম বন নাই নেকি তই কি চবৰ লগতে মোক মিলাই কাম নাকি তোৰ মিলাই দিয়া নাই তেন্তে যে সেনেকে দিছি সিটোহে কথা তই এতিয়া কি বকি আছা মোৰ মাথাই একদম কাম কৰা নাই শুনি শুনি মই কুকুলক পঠাই কৈছো ইমান ঘৰৰ মানুহ বেছি কথা নকবি তই অ'। হে জোতা খুলি বুজানি পাৰিম গম পাবি কি কথা কৈছা চলিয়ে তই তই জন্ম ক'ত হৈছিলি জন্ম ক'ত হৈছিলি তই কাৰ জন্ম তই জন্ম ক'ত হৈছিলি মোৰ জন্ম গুৱাহাটী গুৱাহাটী অ' তাতে মানে মাটি বাৰী তাৰমানে তামাম আছে উঠাই তন না মাটি বাৰী ক'ত আছে গুৱাহাটী তই আছো নহয় গলগতি কলি গুৱাহাটীত জন্মিছা বুলি কাই কৈছি গুৱাহাটীত মাতি আছে আৰে তই কলি গুৱাহাটীত জন্মিছো মাটি বাৰীতো থাকবই না এবাৰ লোভিয়া মানুহ নাচাকিয়া গুৱাহাটীত জন্ম হ'লে যে মাটি বাৰী থাকিব লাগিব কোন কুকুৰে গুচিয়াই আৰে তোৰ গুৱাহাটীত ঘৰ গুৱাহাটীত ঘৰ নহয় গুৱাহাটীতহে জন্ম জন্ম গুৱাহাটীত নহয় ভাঙাঘৰ মেডিকেলতহে জন্মটো ভাঙাঘৰ মেডিকেলত থাকা ক'ত তই থাকা ক'ত একদিন ভূমিকম্প একদিন কৰোণা ভূমিকম্পৰো কৰো নাই ভূমিকম্প মানে হ'ল বাহিৰত কৰোণা মানে ঘৰৰ ভিতৰত একদিন ঘৰত থাকোঁ এদিন বাহিৰত থাকোঁ বেলেগ স্মাৰ্ট হৈ গেলিছো নে স্মাৰ্ট হৈ গেলো বাপ্পা ইমান ৰাত্ৰি একদম চকুত লাগছে একদম লাইটৰ প্ৰয়োজনে নাইচোন ষ্টেজত ভাল লাগছে না জোতা স্পৰ্টিং ঐ কি কৰে তই মই চাকৰি থাকি পাইছা নেকি কি চাকৰি থাকি পাইছা নেকি মই কি কাম কৰোঁ তই যদি এতিয়া অৰ্ডাৰ দিয়া খাৰে খাৰে তোক ডেলিভাৰী কৰি দিব কি ফালতু চলি তই কি কৈছা সি যে নহয় ঘৰে ঘৰে যে বস্তু দিব যায় ডেলিভাৰী বয় ডেলিভাৰী বয় সি যে কাম আজিকালি তই দিনক দিনে যিমান বুঢ়া হৈ যাই আছা একদম হেণ্ডচাম হৈ যাই আছে তোৰ বয়স কিমান হৈছে বয়স বয়স না 20 বছৰ 20 বছৰ 4 বছৰ আগতে মই তোক বয়স সুধিছিলো তাৰচোন 20 বছৰে আছিলে তোৰ 4 বছৰ আগতে সুধিছিলি না কি কৰে 20 আছিল এতিয়াও 20 কেনেকে ল'ৰা মানুহ এক কথাৰ মানুহ যে কথাগিলা সলনি নহয় এটা কথাৰ মানুহ ল'ৰাগিলা হয় না সেইকাৰণে দিছে আছে চিধা কথা পাগলা কৰবি তই কি কথা কয় এইগিলা দে কিবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পতালি না নাই হা নাই পতা নাই কৰোণা বেমাৰ সময়ত কইনা চাবাক একেলগে থাকিব নাপাবি বুলি ক'লে বিয়া নাপাতলো দে কৰোণা চিজন গৈছে পতাইছে না নাই সেইটো ক পতাও নাই এতিয়া তই এটা মস্ত ঠগা আপি দিব পাৰিম লাগব ছোৱালী না লাগব আমাৰ ঘৰত যাব না যাব তোৰ লগত বিয়াই হ'ব হয় না ক'ত আছে লাগব না ক তোৰ আগতে আছে আগত আছে এই আমাৰ কাকা হেচোন আছে সেইটো মোটা মানুহে মাইকী ছোৱালী নহয় নহয় তোৰ আগতে আছে এগুলোচোন গোটেই মোটা মানুহ তোৰ আগতে আছে গোটেই দাড়ি লগা মানুহে আছে তই ইফালে নাচা কিয় মোৰ কথাই কৈ আছো তো কাৰ ফালে মোক বিয়া কৰা নকৰা তই মোৰ কথাই কৈ আছো তো এনেই জিৰো নাই নমটো যিহে একেবাৰে নিকাপ কৰা ৰাতিপুৱা গোটেই ধুই গিলি গোটেই চোতালখন নিচিনা দেখা পাই মুখখন পিছত ভাবিম দেচোন ফালতু চলি তই বাদ দি যা এটা ঠগা ঠগা চেংৰা আছে বাপ্পা তোক মই এনে দিলেও নালাগে ভাইটিহে হয় নহয় ভাইটি কিয় হ'ব বৰ ভাল লাগছে না দেখছা পাতি সোমাই পাতি তাৰপিছত আমাৰ চকুটিত মাৰি মাৰি পতাব চেষ্টা কৰি আছো খাই চাৱাই নাই মোৰ ফালে ইফালেও চকুটিত মাৰো ইফালেও চকুটিত মাৰো চাৱা নাই ঠিকে আছে দে লাইনটো লাগলি আৰু কি ক'ম আৰু তই বিয়াখন হৈ যাম তই কই না এতে চাইতে বিয়া কৰাব নাপালিয়ে কৈ যা দে বাদ দি কিলা বাদ তই আজিকালি তামোল স্মাৰ্ট হৈ গৈছা চোনে চাকৰি কি তই স্মাৰ্ট হৈ গৈছা তোমাৰ চাকৰি পাইছো কৰা নাই বুলি হে চাকৰি পাইছা কি চাকৰি পালি তই আৰু ৰেলগাড়ী চাকৰি ৰেলগাড়ী চাকৰিয়ে কিবা তেল চাকৰি নে কি বোলে তেল চাকৰি কি তেল চাকৰি দৰমহা বোলে ৰবিবাৰে সোমাব বুলি কৈছে কেনা চাকৰিটো খাতৰা বুলি কৈছে আৰু পোষ্টমৰ্টেম ফ্ৰী বুলি কৈছে কি পোষ্টমৰ্টেম ফ্ৰী ডেড বডি আনি কিনে ঘৰ পেলাই থৈ যাব বুলি কৈছে ৰেলগাড়ী চাকৰি তাৰ মানে ট্ৰেইনখন যেতিয়া চলি থাকবো ট্ৰেইনখন যদি চলি থাকে সেই লাইটটো যেতিয়া ফিউজ চাব ফিউজ গিলি ৰেলখনৰ আগে কামৰ লেন লৈ কিনে আগে দাউৰিব লাগিব তই লেনটোৰ আগে দাউৰিব লাগিব তই ট্ৰেইনখন খুন্দা
মানুহ না অ সেইকাৰণে পষ্টমৰ্টম ফ্ৰী মাথাটো পাগলা হৈছে নেকি তোৰে আৰু এটা দিছিল কাৰেণ্টৰ চাকৰি কাৰেণ্টৰ চাকৰি কাৰেণ্টটো যেতিয়া আহি থাকবো আহি থাকলে অ ভিজে কাপোৰটো মই মুছবা দিছো চব বস্তু মোক পাগলা কৰবি তইতো পাগলা এই মানুহগিলাৰ লগত পাগলা কৰবি কি কথা কয় তই ভিজা কাপোৰেদি তই তাৰ মুছবি কি ফাল্টু চলিয়ে এই কৰোণা যে আহিছিল তই ভেকচিন দিছা নে নাই কচোন ভেকচিন খাচোনহে মই লোৱা নাই কি ভেকচিন খাইছা খাই লৈছো খাবা লোৱা একে কথা এটা দেখাতে যাব তই মানে ভেকচিন নললি লৈছো মুখত লৈছো কি মুখত ভেকচিন লৈছা দাঁতৰ ফাটিতে সোমাই দিছি আইও ভগৱান দে বাদ দি তই যে ইউক্ৰেইনৰ মাজত যে কাজিয়া হৈ আছে তই বোলে কিবা ইউক্ৰেইনত চাকৰি পাইছে মানুহ মই মাতি আছে তাৰ কিয় ইউক্ৰেইনৰ মানুহবিলাক মূৰ্ছি যে ল'ৰাবিলাক জনসংখ্যা বৃদ্ধি কৰিব মাতিছে তাক কি জনসংখ্যা বৃদ্ধি কৰিব মাতিছে কি মানে বুজালে ভালকে কচোন মই ডাক্তৰ মানুহ না তুই ডাক্তৰ কেতিয়া ডাক্তৰ হলি তই নকওঁ দে পিছত কম দে ডাক্তৰ হৈছে তই নিয়তা খান মাতচোন নিয়তা খান মাত কি বস্তু নিয়তা খানে নিয়তা কি নিয়তা 1 2 3 4 খান মাতচোন 30 পৰা 40 হ'ব নেকি 81 82 বাৰ কি চৰাইছি নেকি যে 30 পৰা 40 হ'ব নেকি আগতে শুনিলো মোৰটো দেখো শুনাই নাপাঙে কাণ খান গৈছে অলপমান তই একদম 186 একদম 284 একদম 484 হিটো না কি একদম 484 কিবা 84 না লাগছে কিবা জি মাতে মাতচোন করবে মাত বলে কম তই 30 পৰা 40 হ'ব নেকি মাত কিটা মাত বলে এতিয়াই মাত আজি কি কই বলি মাতিম না কি ও তই ডাক্তৰ মাতব না নাই ইটা রাতি হইছে যে না মাতন দিলে মা আজি মাত বলে এখানে মা তোর স্মার্টনেস তো লিখে দি কিটা মাত বলে নেওতা 30 টাকা 40 একেবারে মাত বলে না একেবারে মাতি দি কেনকে মাত বলে এখানে মাতি দি 30 40 30 পৰা 40 30 টাকা 40 30 40 হলে 40 মাজৰ কিটা কত গেল মাজৰ কিলো মাত বলে আজি মাত বলে এখানে মা পাছত আজি মাত বলে 30 টাকা 40 কিটা মাত বলে এতিয়াই মা কত আছা 30 তই ইফালে কিয় চাই আছা নহয় চকুটো খুজাইছি হয় না 32 33 34 35 36 37 38 39 30 40 কত গেল Era 30 31 32 33 34 35 36 37 37 39 30 40 কত গেল গে রানীর মাল খাবা গেছি নাকি আহিব পাগল কবি তই বাদ দি দে তই রসুন্দ্র বাবা বেং আইছি বলে বেং আইছে ৰ কিন্তু এটা বস্তু উঠলো হয় আৰু নাগে ভোকলা বেং না ভোকলাইছি মাটি দিছো তা ভোক লাগছে দে তই প্ৰশ্নৰ উত্তৰ নেদা নাই কিন্তু এটা চলি মোক কেনেকে পতাম টিপ এটা দিবি হয় না পিছত আহি যাম দে যাম বেঙক মাতি গেলো চেংৰা গিলান বাই বাই বাই